হয় আজি ভাবিছোঁ মই শিশু শ্ৰমিকৰ নামতে সভাখন আয়োজন কৰোঁ নে কি কয় হয় এতিয়া এইটো বয়সত সিহঁতে পঢ়াৰ সময়তে কাম কৰা বয়স কওকচোন মাক বাপেকতো মানিছোৱেই আৰু যি কৈ ৰাখে তেওঁলোকো কৈছোঁ এইবোৰ আইনমতে কিন্তু দণ্ডনীয় বাবে মই ভাবিছোঁ এই বিষয়টো লওঁ এনেও এই বিষয়টো TRP অলপ বেছিও আছে আমি যদি এনেকুৱা 2-4জনমান সৰু সৰু ল'ৰা ছোৱালী উদ্ধাৰ কৰিব পাৰোঁ টিভি চেনেলত একেবাৰে নিউজ বনি যাম পিছত কিন্তু মইহে যাম কাৰণ আইডিয়াটো মোৰ হয় হ'ব মই এতিয়া ওলাই গৈ আছোঁ ৰ'ব সোনকালে ওলাই লওঁগৈ ঐ ছোৱালী পঢ়াৰাণীজনী শুনাই নাই নেকি ঐ হয় মেডাম মেডাম হা কি মেডাম মাতি দিলে শুনি নাপাওঁ নেকি কলি এইটো কিহৰ শব্দ হা কি শব্দ হৈ আছে কিবা পেলালি নেকি হা ঐ শুনিছা নাই আকৌ কিবা পেলালি নেকি পাইছ হা দুখ পাইছ চৰত একেবাৰে গাল ৰঙা হৈ যাব জানি বুজি একো কৰা নাই ঘৰততো এইবোৰ দেখাই পোৱা নাই চাগে সেইকাৰণে ইয়াত আহি আৰু ক'ব নোৱাৰা হৈ গৈছ মেডাম আপোনাক কথা এটা সুধিব লগা আছে কি কেতিয়াকে স্কুলত নাম ভৰ্তি কৰি দিব কিহৰ স্কুল হা কিহৰ স্কুল শুন স্কুল বাদ দে তই ইয়াতে কাম কৰিব লাগিব বুজিছ নহয় ইয়াতে স্কুল যায় মহাৰাণী স্কুলত গৈ একেবাৰে ৰাজধানী হৈ থাকিব তাৰপিছত কিন্তু আপুনি দেখোন দেউতাক কৈছে মোক স্কুলত নাম ভৰ্তি কৰি দিব কোৱা আৰু কৰাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আৰু শুন আজিৰ পৰা স্কুল কৈ নাথাক যদি তোৰ মুখত আৰু স্কুলৰ নাম শুনো নহয় চৰত গাল ৰঙা হৈ যাব শুন তই বাথৰুমত থকা কাপোৰখিনি ধুবি আৰু মাইনাক কিবা এটা খাবলৈ দিবি মই আহোঁ বাৰু মইতো ইয়াতে থৈছিলোঁ চেনেল বিচাৰি পোৱা নাই মনয়া তোমাৰ বাবাই মাতি আছে যোৱাচোন ৰ'ব মোৰ ডায়মণ্ড চেণ্ডেল হেৰাইছে আপুনি জানেনে কোনে হেৰাব ঘৰতে আছে চাগে তুমিহে য'তে ত'তে থোৱা নহয় পাহৰি গ'লা চাগে আৰে মই য'তে ত'তে থোৱা নাই মই ইয়াতে থৈছিলোঁ ভালকে আজি নিউজ চেনেল আহিলেহেঁতেন সেইকাৰণে মোক এটা লাগিছিলে আজৰি কানি বড়ো আনি সকলোকে দেখালোহেঁতেন মোৰ এই চেণ্ডেল টিভি চেনেল কিয় আহিব আপোনাক কালি কৈছিলোঁ দেখোন আমাৰ গোটটোৱে আজি চাইল্ড লেবাৰৰ ওপৰত আলোচনা কৰিব এখন এইবাৰ তোমালোকে শিশু শ্ৰমিকৰ ওপৰত গ'লা লাগি থাকা ৰ'বা মই বাবাৰ ওচৰলৈকে যাওঁ ক'ত পাম মই ইয়াৰ চেণ্ডেল চুৰ কৰিলে নেকি কৰিব পাৰে এইজনীয়ে চুৰ কৰিব পাৰে ঐ ছোৱালী ভালে ক'ত থৈছ কি মেডাম বুজা নাই ঐ মোৰ ডায়মণ্ডৰ চেণ্ডেল তই ক'ত থৈছ আপোনাৰ ডায়মণ্ডৰ চেন মই কি কৰিম মই নাজানো চুৰণি ক'ত থৈছ নহয় তোক আজি মাৰিয়ে পেলাম ভালকে ক'লে নুবুজাম হা বুলি কৈছো মনয়া কি কৰিছা হা তাই কেলা বুলি কৈছো নহয় কি কৰিম হা তাই মোৰ ডায়মণ্ডৰ চেণ্ডেল চুৰ কৰিছে তাই চুৰ কৰা নাই তুমিহে সেইটো ৰুমত পেলাই থৈ গৈছা যোৱা লৈ আহা ময়ে তাত থৈছিলোঁ কালি আইনাখনৰ সন্মুখত চাইছিলোঁ যে কেনেকুৱা লাগিব লাগেনে হ'ব এতিয়া মই সোনকালে ওলাওঁগৈ আৰু ক'ত যোৱা কৈছোঁ দেখোন আপোনাক কিমান বাৰ ক'ম যাব নোৱাৰা কি কয়হে কিয় নাযাম শিশু শ্ৰমিক হা চাইল্ড লেবাৰৰ মাত মাতা প্ৰথমতে এই সৰু ছোৱালীজনীক পঢ়োৱাৰ ব্যৱস্থা কৰা নিজৰ ঘৰতে শিশু শ্ৰমিক ৰাখি আনৰ ঘৰ চাফা কৰিব যাব নালাগে মানে মনে আছিল বাবে তুমি বহুত বেছি লাই পাই গ'লা বহুত বেছি তাই বেছি নানা অত্যাচাৰ কৰিলা আৰু নহ'ব কাইলৈ পৰা তাই স্কুল যাব নহ'ব তাই স্কুল গ'লে ঘৰৰ কাম কোনে কৰিব তুমি এনেই আজে পাজে মিটিংবোৰ কৰি থকাতকৈ তুমিয়ে ঘৰৰ কামবোৰ কৰিবা মই আজে বাজে মিটিং কৰি ফুৰো তুমিয়ে নহয় তোমালোকৰ গোটেই গোটটোৱে আজে পাজে কিটো কাম তোমালোকে কৰিছা হা কেইদিনমান আগতে দেখোন ৰাস্তাটো চাফা কৰি ঘূৰি ফুৰিছিলে ঝাৰু লৈ ঘৰত কোনোবাই হয় ঝাৰু দি পাইছা কেৱল TRP এই TRP পিছত ঘূৰি ফুৰিছা শিশু শ্ৰমিক অপৰাধ হয় তোমালোকেতো জানাই হ'ব প্ৰথমতে মই পুলিচলৈ ফোন কৰোঁ আমাৰ ঘৰত শিশু শ্ৰমিক ৰখাৰ অপৰাধত আমাক এৰেষ্ট কৰিবলৈ মই বুজিছোঁ যদি আজি মোৰ ল'ৰাটো যদি আন এখন ঘৰত শিশু শ্ৰমিক হৈ থাকিলেহেঁতেন মোৰ কেনেকুৱা লাগিল হয় নাই মই আৰু এনেকুৱা হ'ব নিদিওঁ শুনাচোন তুমি এটা কাম কৰা এখন ভাল স্কুলত গৈ তাইক এডমিশ্যনটো কৰাই দিয়া তই মোক মাফ কৰি দে ইমান দিনটো ইমান অত্যাচাৰ কৰিলোঁ আপুনি মাফ নখুজিব সৰু মানুহ হ'ব পাৰোঁ কিন্তু আমাৰ দেউতাই কোনো দিন চোৰ বা মানুহক অন্যায় কৰি চলিব কোৱা নাই এসাঁজ ভাত খাব নোৱাৰিলোঁ আমি কেতিয়াও কাৰো অন্যায় নকৰোঁ মেডাম আপুনি দেউতাক ফোন কৰি কওক মই ঘৰলৈ গুচি যাম তই যাবলৈ তই পঢ়িব লাগিব আৰু শুন মেডাম বুলি নহয় খুৰী বুলি মাতিবি মই তাইক আজি এডমিশ্যনটো কৰাই দিওঁ জোন সোনকালে ওলোৱা যা খুৰাৰ লগত স্কুললৈ আৰু আহোঁতে বজাৰ কৰি আহিবি ভাল কাপোৰ কেইটামান কিনি আনিবি বুজিছ নহয় সিহঁতৰ কাৰণে ধুনীয়াকৈ লুচি বনাই থ'ম এতিয়া ওলাবি
হ'ব খুৰী ঐ কওক নাই নাই মই আৰু নাযাওঁ আপোনালোকে কাম কৰক যাওক প্ৰথমতে নিজৰ ঘৰখন এবাৰ ঠিক কৰি লওঁ বুলি ভাবিছোঁ আৰু নিজৰ মনটো ইমান দিন মনটো বহুত জাবৰে ভৰি আছে অকণমান পৰিষ্কাৰ কৰিব চেষ্টা কৰিছোঁ আপোনালোকে কাম কৰক আপোনালোকলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল এৰিছোঁ বাই